Hello everyone, welcome to Aygarish vlogs. আৰু আজি আমি গৈ আছো সাইকেল ব্লগ কৰিবলৈ লগত আছে অংকন নয়নমণি আৰু এজন আছে ভৈৰৱ আগত আছে লগ পাম আৰু এতিয়া আপোনালোকক লগ পাম জাজি দলঙৰ ওপৰত সিধা Welcome to historic Shivsagar. আমি সাগৰ ডিষ্ট্ৰিক্টত সোমাইছো আৰু মোৰ লগত আছে এয়া ভৈৰৱ এতিয়া আমি যাত্ৰা আৰম্ভ কৰো ক'ত পাওঁ ঠিকনা নাই বান্দা বলা এইফালদি যায় আমগুৰি বলা হাত এৰিব নাপায় এইখন হৈছে জাজি ধাবা এতিয়া ধাবা বাদ দিয়ক এইফালে ধাবাই ধাবা নকলে বেলেগ উপায় নাই আধা পকা আধা কেঁচা ধাননিৰ মাজে মাজে এইটো হৈছে নেশ্যনেল হাইৱে আহি আছো চাইকেল লৈ বতৰটো বেয়া আছিলে এতিয়া অলপ ভাল কৰা যেন লাগিছে হ'লেও ছাতি তাতি ৰেডি আছে খাই যাম নয়নমণি বিয়া আছে আজি ঘৰ কি শিৱসাগৰত খাই যাম এখন তোমালোকৰ নি এইখন অংকনৰ কলেজ কি হেমনাথ শৰ্মা মহাবিদ্যালয় ডিপাৰ্টমেণ্ট নকওঁ থেংক ইউ এইটো কনফিডেঞ্চিয়েল এয়া অসমৰ হাইৱে ৰাস্তাৰ অৱস্থা নহয় এয়া দুৰৱস্থা আমি ক'ৰ পালোহি নাজানো এতিয়া এইখনতে আমি এতিয়া চবেই পানী চানী খালোঁ আৰু চবেই হোৱাটছআপ চেক কৰিছে কোনে ভিডিঅ' ষ্টেটাছ চালে কোনে আৰু যোনকেইটা যাম বুলি কৈ নগ'লে তাহাঁতক জনাইছে আৰু যোনকেইটা যাম বুলি কৈছিলে আৰু নগ'লে একদম শেষত নাযাওঁ বুলি ক'লেগৈ যাম কৈ শেষত নাযাওঁ বুলি ক'লে আৰু সাতটামান হ'লহেঁতেন এতিয়া হ'লোগৈ 4টা মইতো অকস্মাত এজনে মোৰ তুলিবই পৰা নাই ষ্টেটাছ চাইছে বিজি পুৰা আকৌ আৰম্ভ কৰিছোঁ ভ্লগ পালোহি চাৰিং আহি আছে চব কি এখন হয় দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত 1965 চন ধুনীয়া লাগিছে গেটখন কাশীবাৰী ৰাস্তা এইটো এইটোৱেদি গৈ চাকলৈ আহে নি মানে দীঘল হয় কিন্তু এইটো ৰাস্তা ভাল এইটো অকণ বেয়া হ'ল বহুত বেয়া কোনটো বেয়া হাতীগুলি চাম যদি পাওঁ আমিও যাম এফালেদি আমি গ'লে এইফালে যাম অ'কে লেটছ গো এই ঘৰটো ভাল লাগিছে পুৰণা দিনৰ ষ্টাইলৰ মজা খালি হাবি সোপা কাটি দিব লাগিছিলে ওলা কি ঠেও কৰি আছে ৱেলকাম টু হিষ্টৰিক গৌৰীসাগৰ এখন মিটং এন্ট্ৰি ইন গৌৰীসাগৰ
গৌৰীসাগৰৰ হিষ্ট্ৰী জানিবলৈ আহি আছোঁ। গৌৰীসাগৰ এইফালে গৈ থাকিলে গৌৰীসাগৰৰ হিষ্ট্ৰী অকণমান জানিম। কি ওলায় এক্সপ্ল'ৰ হিষ্টৰিকেল গৌৰীসাগৰ। কাৰণ তুমি তাত একো নোপোৱা গা ধুই হয় নাই নাই গাটো বাৰু একো নাই নিয়ম কৰি কি নিয়ম কৰিলে বেলগছ মানে এইটো শিৱ মন্দিৰ হ'ব লাগে। এইটো হৈছে গৌৰীসাগৰ পুখুৰীৰ পাৰত থকা শিৱদৌল। এইটো দৌলৰ পৰা ওলালোঁ। এতিয়া এটা দৌল আছে এইটো মুখামুখিকৈ, এইটো নাম নাজানো, সেইটো চাওঁগৈ এপাক। এইটো পাছফালহে নি মানে মুখামুখিকৈ নহয়, এটা পিছত এটা মুখামুখি নহয়। আজি ফাৰ্ষ্ট দেখিছোঁ। এইটো হৈছে গৌৰীসাগৰ পুখুৰী। এই পুখুৰীটো খন্দাইছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰ ৰজা ৰাণী ফুলেশ্বৰী কোঁৱৰীয়ে। এইটো মৈদাম নেকি? এইটো এইবোৰ কি গছ হয় ইমান ডাঙৰ ডাঙৰ? আৰু এইটো হৈছে এটা দৌল। এইটো হৈছে গৌৰীসাগৰ পুখুৰীৰ পাৰত থকা বিষ্ণুদৌল। এয়া বিশ্বকৰ্মা দেই গছৰ তলত। দুটা দৌল, ষ্টাইলটো বেলেগ। আৰু এটা দৌল এতিয়া দেখিছোঁ, মানে জেগা এক্সপ্ল'ৰ কৰিলে গম পায়। মেটেকানি এয়া এইটো ৰাস্তা অকণমান পৰিপুষ্ট। এইটো হৈছে দেৱীদৌল। বিনায়কত আছোঁ আমি চাৰিটা, খাম চাহ, তাৰপিছত যাম জয়সাগৰ। গুগল চাহ মজা, চাহ মজা হৈছে চাহ। আমি খাই চাওঁ তেনেহ'লে দেই, আপোনালোকে এনজয় কৰক। বিনায়কত চাহ খাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ জয়সাগৰৰ ফালে। কিমান দূৰ পাওঁগৈ নাজানো বাৰু, জয়সাগৰ নেপাবগৈও পাওঁ, পাবগৈও পাৰোঁ। গৌৰীসাগৰ উচ্চ মাধ্যমিক, গৌৰীসাগৰ হাইস্কুল। আহি পালোহি নামদাং শিলসাকু। এইখন হৈছে নামদাং শিলসাকু, আহোমৰ দিনৰ আটাইতকৈ ডাঙৰ শিল। এই গোটেইটো এটা শিল হয়। এইটো ইয়াৰ পৰা গৈ একদম সেই তালৈকে, সেই ট্ৰাকখন য'ত আছে তালৈকে গোটেই শিল। আৰু তলেদি নামদাং নৈখন পাৰ হৈছে, খালি এতিয়া গোটেইখন অৱস্থা নাই। পাই গ'লোহি ভটিয়াপাৰ। ভটিয়াপাৰো হিষ্ট্ৰী আছে, শিৱসাগৰ মানেই হিষ্ট্ৰী। আৰু এইটো হৈছে ভাস্কৰজ্যোতি চিনেমা হল, আৰু এইখনক জোন নগৰ বুলি কয়। চিনেমা হল জোন কায়া। বাহঁতে গ'লে বাইপাছ, গাড়ীখন গৈ লওক। জয়মতী কুঁৱৰী উদ্যান শিৱসাগৰ টাউনলৈ এইফালেদি যায়, আৰু এইটো বাইপাছ। আহি ৰুদ্ৰসাগৰ পালোহি। ক'ত গ'ল এইকেইটা? এটা ক'ত গ'ল? যোৰহাটত যে সেই ৰাজধানী পাতিছিলেগৈ আহোমৰ, হয় নাই? তেতিয়া তেতিয়া ঘৰ চৰ নবনালে নি মানে? শিৱসাগৰত যে ইমান সোপা ঘৰ আছে, তাত ক'ত থাকে? বাঁহৰ ঘৰত আছিলে নি মানে? মৈদাম আছে কিন্তু বামুণামুখি ফালে। মৈদামকেইটা থাকিলে নহ'ব ন, ঘৰকেইটা ক'ত গ'ল? হয়, হিষ্ট্ৰী কাৰো নাই বাৰু।
আমি গৈ আছোঁ ৰংঘৰ অভিমুখে আৰু তলাতল ঘৰৰ ফ্ৰণ্টেদি আহি আকৌ জয়দৌলৰ ওচৰত ওলামহি। আহি পালোহি ৰংঘৰ। ৰংঘৰত আজি নোসোমাওঁ কাৰণ আমাৰ আৰু বহুত দূৰ যাবলৈ আছে। ঠেকেচাত চাইকেলকেইটাত ঢিলা হৈ গৈছে। তলাতল ঘৰৰ ৰাস্তাত আহি আছোঁ। এখন আহিছে নদুৱাৰে গৈ বৰদুৱাৰে ওলাম। আছে নাই বৰদুৱাৰ নাজানো। নদুৱাৰ হৈছে গোলাঘৰ আৰু সেইটো হৈছে তলাতল ঘৰ। তলাতল ঘৰত পালোহি, কিন্তু ইয়াতো নোসোমাওঁ। চালোঁ বহুত দিন অহা নাই, 5 বছৰ ৰ'বা 7 বছৰ মূৰত আহিছে এইডোখৰলৈ। 7 বছৰ মূৰত তলাতল ঘৰৰ ফ্ৰণ্টত 3-4 মানতে হ'ব পাছত আহিছে। নাই আজি নোসোমাওঁ কেলৈ মানে আকৌ চাইকেল লৈ যাব লাগিব, দেৰি হ'বগৈ। সেইটো কাৰণে ওপৰে চাওঁ। যাওঁ এতিয়া জয়দৌলৰ অভিমুখে। নদুৱাৰে আহি তলাতল ঘৰৰ ওচৰত পালোহি আৰু এতিয়া এই বৰদুৱাৰেদি ওলাই যাওঁ। এইফালেদি যায় উত্তৰণ যাদুগৃহলৈ। এদিন আহিম, আজি নোসোমাওঁ। এদিন আহিম আৰু চব। ফাকুৱা দৌললৈ 100 মিটাৰৰ ছাইনবোৰ্ড দেখি সোমাই আহিছোঁ ফাকুৱা দৌল চাবলৈ, কিন্তু ফাকুৱা দৌলটো কেনেকুৱা আছিলে পাহৰি থাকিলোঁ। ফাকুৱা দৌল অকণমান আগত আছে বুলি ভাবিছোঁ, কিন্তু সেইটো ফাকুৱা দৌল নহয়, সেইটো এটা শিৱ মন্দিৰ। আৰু ফাকুৱা দৌল হৈছে এইটো। ক'ত গ'ল এইটো হৈছে ফাকুৱা দৌল। যাওঁ, এইবোৰ বনাবলৈ কিবা এটা দিছে। বোকা এখন, দুখন, তিনিখন, এখন, দুখন, তিনিখন, চাৰিখন আছে। চাৰিফালেদি নামিব পাৰি। দিছ ইজ কল্ড ফাকুৱা দৌল। ইয়াতেই জয়মতী কোঁৱৰীৰ মৃতদেহ মৈদাম দিয়া হৈছিল। আমি আছোঁ এতিয়া জয়দৌলৰ সমীপত, কাষত। এইটো হৈছে জয়দৌল। ভিডিঅ' কৰি আহিছিলোঁ, খালি ডিলিট হৈ গ'ল ফটককৈ। আকৌ ৰেকৰ্ড নকৰোঁগৈ। আৰু এইকেইটা কি ঘৰ এইকেইটা? কম কাৰণে ভাল লাগিছে। কেনেকুৱা লাগিছে ভৈৰৱ? মজা লাগিছে। অংকন এই মজা আৰু আল্টিমেট মজা। আমি নেক্সট আকৌ আহিম এদিন, খালি ভালকৈ বাইক লৈ কোন আহিব? মই লৈ আহিব লাগিব, চব ঘূৰিম। লাইচেঞ্চ হোল্ডাৰ অংকন কাশ্যপ। ইয়াৰ লাইচেঞ্চ আছে, গতিকে মই ইয়াৰ লগতে আহিম। অ'কে। আহি আছোঁ জয়সাগৰ পুখুৰীৰ পাৰে আৰু শিৱসাগৰ কলেজৰ কাষেদি। শিৱসাগৰ কলেজৰ কেম্পাছ, চব বহুত ডাঙৰ কেম্পাছ। কেমেষ্ট্ৰি নি? শিৱসাগৰ কলেজৰ কোনোবা আছে যদি ছাবস্ক্ৰাইব কৰিব দেই চেনেলটো। আহি পালোহি ৰুদ্ৰসিংহ উদ্যান। এখন ৰুদ্ৰসিংহ উদ্যান আৰু ঘনশ্যামৰ ঘৰ পৰ্যটন বিভাগ। সেইটো ইফালেদি যাওঁগৈ, এখন ইফালেদি যাম। চাওঁগৈ ইফালেদি ফটককৈ যাম। গৈ আছোঁ এতিয়া ঘনশ্যামৰ ঘৰলৈ। সেইফালেদিয়ে যাম। আমাৰ লাষ্ট ডেষ্টিনেশ্যন আজিৰ দিনটোৰ। ঘাঁহে গোটেইখন ভৰি আছে এইবোৰ। ইয়াত ঘৰ আছিলে বুলি শুনিছোঁ দেই।
ঘৰ 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 আছিলে গড় নহয় মানুহ থকা ঘৰ ঘৰটো ধৰি আছে অঁ এইটো চাইড ডাউন এইটো তেনেকুৱা এই চাইডটো ধৰি আছে হ'লে ভিতৰলৈ আৰু কি আছে একোৱেই নাই এইকণতে আছিলে নি মানে কিবা আছে মাল একো নাই এইটো এটা ঘৰ চাপৰ ঘৰ আগৰ দিনৰ ঘনশ্যামৰ ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া যাওঁ ঘৰ এতিয়া নিজৰ ঘৰ যাম আৰু যদি ভিডিঅ'ত ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো বেছিকৈ ক'লোঁ বাই বাই টাটা আৰু এই নয়নমণিৰ এটা চেনেল আছে যদি পাৰোঁ মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিম ইয়াৰ একো নাই ইয়াৰ ইনষ্টাগ্ৰামো নাই ফেচবুকো নাই হোৱাটছআপ আছে কিন্তু ফোন নাম্বাৰটো নিদিওঁ আৰু ভৈৰৱ কি আছে ভৈৰৱ ফেচবুক এটা আছে বেছিকৈ নচলে হ'লেও লিংকটো মই পাৰিলে দিম ইয়াতে সেইখিনি ভিডিঅ' তুমিও কৈ দিয়া আমাৰ কলেজকেইটা নকৰিলেও নালাগে ছাবস্ক্ৰাইব